হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল সতাহুৰ ব্লগছ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বহুত ভালে আছোঁ। এইকেইদিন বৰষুণ দি আছে, বৰষুণৰ লগত ৰ'দ একদম তাৰমানে কাম চাম কৰিব একো ইচ্ছা নাযায়। এই সেনেকৈ ঘৰতে থকা হেন হৈছে। এতিয়া বৰষুণ বাৰু আজি কি কৰোঁ কি নকৰোঁ এইখিনি আপোনালোকে এনে লাহেকৈ ওলাই আহিলোঁ, ফুৰিব যাওঁ কিবা কৰিব যাওঁ, জাষ্ট এনেই আৰু ফুৰিব আহিছোঁ। দিনটো ঘৰত থাকি কাম কি দুই জাক বৰষুণতে পানীয়ে পানী ভৰ্তি হৈ গৈছে। আজি বৰষুণৰ মাজত ৰ'দ দি আছে না, আজি কোৱালিটি ধুনীয়া হৈ আছে, মানে আজি বতৰটো ধুনীয়া, আকাশখন ধুনীয়া মজা লগা হৈ আছে। আৰু এটা বাইকত আহি কিনে আৰু চাল লাগি বতাহ দি আছে, ৰ'দ বতাহ, তাৰপিছত কি ক'ম আৰু মজা লাগি আছে। এনে আহিলোঁ একবাৰ ফুৰিবাক লাগি, ফুৰিব আহি কিনে ধুনীয়া জেগা এটাত ৰখছোঁ। তাৰমানে জেগাটো ভাল লাগিছে, কাৰণ বৰষুণ দি থকাৰ লগতে ৰ'দ দি আছে না, ৰ'দ দি থকাৰ কাৰণে আজি বতৰটো বহুত ধুনীয়া হৈ আছে, ধুনীয়া হৈ আছে। ব'লক এইমাত্ৰ আহি পালোঁ ঘৰত, মানে বেছি দূৰ গ'লে ফুৰিব যাওঁ নহয়, অলপ গ'লোঁ, যাই কিনে অলপ পানীটো ফ্ৰেছ হ'ল, ভাল লাগিল, ফুৰি কিনে আহিলোঁ। এতিয়া ঘৰত পালোঁ, ঘৰ আহিলোঁ, আহি কিনে ভাত পানী খালোঁ, ফ্ৰেছ চেছ হ'লোঁ, হৈ কিনে ধুনীয়াকৈ অলপ ৰেষ্ট ল'লোঁ, ৰেষ্ট চেছ লৈ এতিয়া আকৌ এটা কাম আছে, কামটোৰ কাৰণে আকৌ এতিয়া চাৰিআলিত যাব ওলছোঁ। চাৰিআলিত যাওঁ, যাই কিনে কামটো কৰি লৈ আহোঁ। ঘৰৰ পৰা ওলালোঁ, চাৰিআলিলৈকে যাওঁ, যাই কিনে কামটো কৰি লওঁ ব'ল। কামখিনি কৰোঁতে দেৰি হৈ গ'ল, এতিয়া আন্ধাৰো হ'লে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব। লগ পাম আকৌ নতুন এটা ভইচ দিয়ক, বাই বাই।